নমস্কাৰ সকলোলৈকে আজি এটা পুনৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কালি হৈ যোৱা এডিআৰই পৰীক্ষাৰ প্ৰশ্নসমূহ আজি আমি আলোচনা কৰিম বুলি ভাবিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে আহোমৰ শেষ ৰাজধানী কি? অপশ্যনকেইটা চাই ল'ব আৰু কমেণ্টত জনাব। দ্বিতীয় প্ৰশ্নটো লৈছোঁ জালিয়ানাবাগ ক'ত অৱস্থিত? এইটো প্ৰশ্ন আমি আমাৰ পেজত আগতেও দিছিলোঁ আৰু বহুতে শুদ্ধ কমেণ্ট কৰিছিলে আৰু অপশ্যনকেইটা চাই ল'ব আৰু অপশ্যনসমূহ পৰীক্ষা দিয়াৰ দৰে নিমিলিবও পাৰে। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে পঞ্জাৱ। যিসকলে পঞ্জাৱ দি থৈ আহিছে তেওঁলোকৰ আনচাৰটো শুদ্ধ হ'ব। আৰু আমি ৩ নম্বৰ প্ৰশ্নটো লৈছোঁ শান্ত হিষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন? অপশ্যনকেইটা দিয়া আছিল পৰীক্ষাত দিয়া অপশ্যনকেইটাৰ সৈতে আমাৰ অপশ্যনকেইটা নিমিলিবও পাৰে কাৰণ হুবহু আমাৰ মনত নাই। এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই শান্ত হিষ্ট পুষ্ট মহাদুষ্টখন ৰচনা কৰিছিল। ৪ নম্বৰ প্ৰশ্নটো লৈছোঁ ১ জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? অপশ্যনকেইটা নিমিলিবও পাৰে পৰীক্ষা দিয়াৰ ধৰণে, আপোনালোকে হয়তো গম পাইছেই নাই মিলা। শুদ্ধ অপশ্যনটো হ'ব জ বাইডেন। ৱৰ্ল্ড জিকেৰ হয় এইটো প্ৰশ্ন, ৱৰ্ল্ড জিকেৰ পৰা দিছে ডাইৰেক্ট। ১ জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেন। ৫ নম্বৰ প্ৰশ্নটো লৈছোঁ অসমে কাৰ কাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? আমি কালি পৰীক্ষাটোত দেখিবলৈ পাইছোঁ জিঅ'গ্ৰাফিৰ প্ৰশ্ন বহুত অহা দেখা গৈছে আৰু অসমে সেই আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰা অপশ্যনকেইটা চাই ল'ব আপোনালোকে। আৰু বাংলাদেশ আৰু ভূটানৰ লগত অসমে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে আৰু জিঅ'গ্ৰাফি পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে আগন্তুক পৰীক্ষাসমূহত, সকলোৱে মন দি চাব। ৬ নম্বৰ প্ৰশ্নটো হৈছে বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? অপশ্যন দিয়া আছিলে বিভিন্ন ধৰণৰ, মই অপশ্যন যিকেইটা লৈছোঁ শুদ্ধ নহ'বও পাৰে, কিন্তু ইয়াৰে অপশ্যন দিয়া আছে মহিলা সবলীকৰণ, শিশু টীকাকৰণ, ভূমি লক্ষ্য চিকিৎসাৰ লগত। শুদ্ধ অপশ্যনটো হ'ব ভূমি লক্ষ্য, যিহেতু অসম চৰকাৰে বসুন্ধৰা আঁচনি মাটিৰ লগত বা ভূমিৰ লগত জড়িত বুলি কৈয়ে আছে। আৰু ৭ নম্বৰ প্ৰশ্নটো লৈছোঁ লাইন অফ মাইচৰ নামেৰে কাক জনা যায়? অপশ্যন দিয়া আছিলে বিভিন্ন ধৰণৰ, মই লোৱা অপশ্যনকেইটা হৈছে অশোক, হাইদৰ আলী, টিপু চুলতান আৰু শৌকত আলী। ইয়াৰে ভিতৰত আপোনাৰ শুদ্ধ হ'ব টিপু চুলতান। লাইনৰ অফ মাইচৰ নামেৰে টিপু চুলতানক আমি জানো, এইটো ইণ্ডিয়া হিষ্ট্ৰীৰ পৰা আহিছে। তাৰপাছত আহিছিলে ৰং বং তেৰাঙে ৰচনা কৰা কিতাপখন। অপশ্যন আছিলে ৰংমিলিৰ হাঁহি, মৃত্যুঞ্জয়, ভানুমতী আৰু পিতা পুত্ৰ। পৰীক্ষাত অহা অপশ্যনকেইটাৰ সৈতে নিমিলিবও পাৰে আমাৰ অপশ্যন। শুদ্ধ অপশ্যনটো হ'ব ৰংমিলিৰ হাঁহি, ৰং বং তেৰাঙে ৰচনা কৰিছিল। ৯ নম্বৰ প্ৰশ্নটো লৈছোঁ আটাইতকৈ পুৰণি সংকলিত বেদখন কি? আমি সকলোৱে জানো বেদ ৪খন, অৰ্থৱবেদ, সামবেদ, যজুৰ্বেদ। অপশ্যনত মই লৈছোঁ সকলোৱে জানো ঋগ্বেদটো প্ৰথমতে পাওঁ আৰু ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি সংকলিত বেদখন। এইটো ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহিছিলে কুৱেশ্যন, ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কুৱেশ্যন দিছিলে বাৰু। আৰু ১০ নম্বৰ প্ৰশ্নটো লৈছোঁ ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? অপশ্যনকেইটাৰ সৈতে পৰীক্ষাত অহা অপশ্যনকেইটা নিমিলিবও পাৰে, দুটা এটা মিলাইছোঁ। এতিয়া আমাৰ শুদ্ধ অপশ্যনটো হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সকলোলৈকে ধন্যবাদ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে, আৰু ভিডিঅ'টো কেনে পাইছে আমাক কমেণ্টত সঁহাৰি ৰূপে জনাবৰ বাবে অনুৰোধ কৰিলোঁ। আশা কৰিছোঁ ভবা ধৰণে সকলোৰে পৰীক্ষা ভাল হৈছে আৰু কাট অফৰ ভিতৰত নাম ৰ'ব বুলি আমি আশা কৰিছোঁ।